বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল মোৰো ভালে আজি বহুত দিনৰ মূৰত আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ইমান দিনে ঘৰতে আছোঁ যিহেতু মানে ভিডিঅ' কৰা হোৱা নাই কিনো আৰু খোৱাটোকে দেখাই থাকিম আপোনালোকক সো ভাবিছোঁ আজি গাঁৱৰ ঘৰলৈ যাম কাৰণ মোৰ আইতাৰ আজি ঢুকুৱা এবছৰ হ'ল তো তাৰে সকাম আছে সো গাঁৱলৈ যাওঁ মা দেউতা আৰু ভণ্টি আৰু মই তো চাই থাকিব আপোনালোকে ভিডিঅ'টো কি পাৰোঁ কি নোৱাৰোঁ দেখাই যাম আপোনালোকক চাব ভিডিঅ'টো ভণ্টি তালা মাৰি আছে চাই দি পেলাই এতিয়া আমি ওলাই কিনে ৰাস্তাত ৰখি আছোঁ ভণ্টি আৰু মই আৰু মা আৰু দেউতা দোকানত গৈছে কিবা লোৱাৰ কাৰণে চাই থাকিব ভিডিঅ'টো শেষলৈকে এয়া আমি পিলপিলিত বহি ল'লোঁ এতিয়া গৈ আছোঁ গোটেইকেইটাই বেছি দূৰ নহয় দেখাম আপোনালোকক তাতে যাই কি কৰোঁ কি নকৰোঁ বেছি ভিডিঅ' কৰা নহ'বই চাগে কাৰণ মানুহ থাকিব যে সেইকাৰণে আৰু অলপমান ব্যস্তও হৈ থাকিম তো চাই থাকিব ভিডিঅ'টো এতিয়া এয়া আমি পালোঁ চকচকা বজাৰ বৰষুণৰ কাৰণে মানে গোটেই ৰাস্তাবিলাক পানীৰে ভৰি আছে সেয়াই আৰু A few moments later. এয়া আমি আহি পালোঁ কি বনাই আছে খানা দেখাই আছোঁ বোলক চাই থাকক ভিডিঅ'টো মই ডাইৰেক্ট আহি পাই কিনে খানাতে আহিছোঁ ৰ'ব খানা মেইন নহয় সেইকাৰণে কি বনাই আছে খানাত সুধো ৰ'ব খুৰা মানে মোৰ বাবাই হয় বাবাক সুধো ৰ'ব কি বনাই আছে খানাত এই কি কৰবি তৰকাৰী এইফালে এই আলু ভাজা আৰু আইটেমটো কৈ দিয়ে এবাৰ কি আছে আজি খানাত মাছ মাংস পনীৰ আৰু আলু ভাজা নেমু ভাজা এখন বিলাহী কাটা কৰি দিয়া A few moments later. কি কৰি আছো এইটো কি কৰি আছো এইটো আমি কি কৰি আছো এইটো কিবা কবি এইখিনি ভিডিঅ' মোৰ খুৰাৰ ল'ৰাই কৰিছে কাৰণ মই চাহ বিলাই আছিলোঁ সেইকাৰণে অলপ ব্যস্ত হৈ আছিলোঁ দিয়কচোন মানে চাহ বিলাই থকা টাইমত ভিডিঅ' কৰিব ভাল নালাগে তো প্ৰব্লেমো হয় সেইকাৰণে তাকে ক'লোঁ যে কোনে কি কৰি আছে বাহিৰত অলপমান ভিডিঅ' কৰি দেখাবলৈ তো অলপ সি দেখাইছে সিও লাজ কৰে তথাপিও তেনেহ'লে সেয়াই আৰু আপোনালোকৰ আগত আগবঢ়ালোঁ যদি কিবা ভুল হৈছে তেনেহ'লে ক্ষমা কৰি দিব এয়া আইতা ঢুকুৱা এবছৰ হোৱাৰ কাৰণে শ্ৰাদ্ধ কৰি আছে কিছুমান নিয়ম আছে কাৰণে আমি সকলোৱে মিলিজুলি কৰি আছোঁ বহুত মনত পৰে তেওঁলৈ কিন্তু উপায় নাই তো সেয়াই আৰু য'তে আছে তেখেতে ভালে থাকক ভগৱানৰ ওচৰত সেয়াই প্ৰাৰ্থনা কিবা ক'ব নাই নকওঁ মই একো আজি খুব ব্যস্ত মই अरे कहना क्या चाहते हो A few moments later. এয়া মোৰ গাঁৱৰে জেঠা হয় মোক বাৰ কৈ আছিল ভিডিঅ' কৰিবলৈ এইকাৰণে অলপ ভিডিঅ' কৰি দিলোঁ কি কৰি আছে হা মাংস 3 পিস তিন পিচ নাই 4 পিস আলু 1 পিস কিহৰ মাংস মাংস খাহিৰ আৰু আমাৰ জেঠি হেৰি নাখায় মাংস নাখায় কোন জেঠি বিন খায় নামটো বা পাহৰিলোঁ দীপ্তি জেঠি ৰান্ধনী আৰু আমি ইয়াৰ কেনে খানা কেনে এইটো ৰান্ধনী খানা কেনে খানা ভালে হৈছে ভালে এই ৰান্ধনী ক'লে কি হ'ব হা বাৰু জানে উঠাইছোঁ চবকে উঠাইছোঁ কেনে বঢ়িয়া বঢ়িয়া
কেনে হৈছে কেনে খানা বেয়া 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 কেনে হৈছে ৰিথে কেনে হৈছে খানা ভাল হৈছে খাইছা কেনে বঢ়িয়া পাঠাৰ মাংস কি মাংস পাঠাৰ মাংস ভাত লাগে মোক নালাগে তুমি মাংস নোখোৱা নেকি নাই নাখাওঁ এইফালে ভাত লাগে এইফালে ভাত খাইছা তিথি তিথি খালিছে আবু খাইছা মাহী হা ও যাইছে এইটো মেইন এক টুকুৰা মাংস খাই দেখাই দি নহ'লে মাছ খাই দেখাই দি হা আলু আলু এক টুকুৰা দেখাই দি भाई मज़ा आया और मैं ये जो मज़ा বঢ়িয়া বঢ়িয়া আৰু মাছ টুকুৰা খাই দেখাই দি কেনে বঢ়িয়া বঢ়িয়া দে খাওক খাইছা ভণ্টি ভাত সোণৰ ভাত কি দি আছা ভাত খাই আছে মাছ খুড়ীমা ফটো উঠাবিচোন তো এতিয়া সময় হৈছে সন্ধিয়া 6 বাজি তো মানে আইতাহঁতৰ ঘৰত গৈছিলোঁ এনেকৈ বহুত মাত হৈছে সেইকাৰণে ভিডিঅ' কৰা নহ'লে আৰু তো নতুন নতুন ভিডিঅ' কৰি আছোঁ অলপ ভালো নালাগে দিয়কচোন বহুত দিনৰ মূৰত মানুহখিনি লগ পাইছোঁ তো কথা চথা পাতিলোঁ এনেকৈ ভিডিঅ' কৰা নহ'লে তো এতিয়া ডাইৰেক্ট মই আহিছোঁ মানে বাহঁতো গৈছিল তাত তো বাহঁতৰ লগত ডাইৰেক্ট আহিছোঁ এতিয়া বাহঁতৰ ঘৰত তাৰমানে আজি মোৰ বা আৰু ভিনদেউৰ এনিভাৰ্চাৰী তো ইয়াতে আহিলোঁ মই বাহঁতৰ লগতে গুচি মাহঁত তাতে আছে মাহঁত সন্ধিয়ালৈকে আহিব তো ভিডিঅ'টো চাই থাকিব কি কৰোঁ কি নকৰোঁ তো হেল্ল' এভৰিৱান এতিয়া অলপমান কাম আছিল কামখিনি কৰি কিনে আজৰি হৈছোঁ মানে আজি বাহঁতৰ এনিভাৰ্চাৰীটো তো আপোনালোকক কৈছিলোঁৱেই যে অলপ সৰুকৈ মানে কিবা এটা চেলিব্ৰেট কৰিব তো সেইকাৰণে বেছি মানুহ মতা নাই ওচৰৰে দুই এজন গৈছে তো এতিয়া কেক কাটিব আমাৰ খানা চানা বনোৱা ৰেডি তো চাই থাকিব ভিডিঅ'টো শেষলৈকে এয়া হৈছে বাহঁতৰ এনিভাৰ্চাৰীৰ কেকটো কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাব তোমাতে মগন ভাবিলো নিজকে তোমার তুমি জীবন তোমারে
বুকুতে সামৰি তো হেল্ল' এভৰিৱান, আজি হৈছে নেক্সট ডে। যোৱাকালি আৰু ভিডিঅ' কৰি নাথাকিলোঁ, অলপমান ভাগৰো লাগিছে, সেইকাৰণে আৰু বেছি ভিডিঅ' কৰি নাথাকিলোঁ। এনেকৈ দুই এটা মানুহ আহিছে, এনেকৈ আৰু অলপমান ব্যস্ত হৈ পৰিলোঁ চাহ পুৰি দিয়াত। তো আৰু বেছি বিশেষ ভিডিঅ' কৰা নহয়, ভাবিলোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ, বৰ বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে চাই আমনি পাব। তো যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় আপোনালোকে, তেনেহ'লে মোক মৰম দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালে। আৰু যদি ইয়াতে কিবা ভুল হৈছে তেনেহ'লে ক্ষমা কৰি দিব। তো আজিলৈ বাই বাই, নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে। তো বাই বাই।